যাত্ৰা কৰি ভাল পায় বাছেৰে ট্ৰেইনেৰে নে আকাশী যানেৰে যদি আপুনি বাছেৰে যাত্ৰা কৰি ভাল পায় তেন্তে আপোনাৰ বাবে আছে এটি সুখবৰ এতিয়াৰে পৰা কচুৱাৰ পৰা প্ৰতিদিন ৰাতিপুৱা 7 বজাত লুটুমাৰী যমুনামুখ ডবকা বাইপাছ পাৰ হৈ অতি সহজতে ডিমাপুৰলৈ সহজতে যাত্ৰা কৰি একেখন গাড়ীতেই উভতি আহিব পাৰিব উভতি অহাৰ সময় দুপৰীয়া 12 বজাত অধিক জানিবৰ বাবে কচুৱা টিকেট কাউণ্টাৰৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগ নং 6001307049 অথবা 7635887388 কচুৱাৰ পৰা এতিয়া উলটা হৈ গাড়ীটো চলিব ডিমাপুৰত গতিকে কচুৱা লুটুমাৰী হৈ যমুনামুখ হৈ ডবগা পাই ডবগাৰ পৰা বাইপাছেদি যাবগৈ ডিমাপুৰ আৰু ডিব্ৰুও যাব ডিব্ৰু হৈ যাব ডিব্ৰু মাঞ্জা সদায় পাবনে ডেইলি ৰাতিপুৱা 7টা বজাত ৰাতিপুৱা 7টাৰ পৰা যাব হয় হয় ৰাতিপুৱা 7টা বজাত ওলাই যাব আপোনালোকৰ লগত যোগাযোগ কৰিব যাত্ৰীসকলে ক'ৰ পৰা যোগাযোগ কৰিব যোগাযোগ মোৰ ইয়াৰ কাউণ্টাৰ কচুৱা কাউণ্টাৰ আহিলে হ'ল 7টা বজাত আমাৰ কচুৱাৰ পৰা ডিমাপুৰ গাড়ী দেওয়া হৈছে আপোনাৰ কচুৱাৰ পৰা 7টাত এৰিব এফালে লুটুমাৰী চিংলাই যমুনামুখ হৈ ডবগা হৈ এফালে যাব গাড়ী ফিক্স টাইম 7টা বজাত দেওয়া হৈছে কচুৱা বজাৰৰ পৰা এফালে যাব লুটুমাৰী ফালে সপ্তাহত যাব নে ডেইলি যাব ডেইলি যাব গাড়ী ডেইলি 7টা বজাত যাব ইয়াৰ পৰা গাড়ী আকৌ ৰিটাৰ্ণ হ'ব তাৰ পৰা গাড়ী আকৌ সন্ধিয়া আহি কচুৱা পাব গাড়ী আপোনালোকৰ গাড়ীত যাত্ৰীসকলে কি কি সুবিধা আছে যাত্ৰীসকলে আমাৰ আল্টা বাছতো আৰু কি সুবিধা এইটো মানুহ জানে আৰু আল্টা বাছতো ইমান ছুপাৰৰ নিচিনা হেৰি নাই আল্টা বাছটো আপোনালোকৰ লগত যোগাযোগ কেনেকৈ কৰিব যোগাযোগ আমাৰ কণ্টেক্ট নম্বৰ আছে কণ্টেক্ট নম্বৰ দি দিম আৰু আমাৰ কচুৱা কাউণ্টাৰ আছে আমাৰ কচুৱা কাউণ্টাৰত আহিব আমাৰ কচুৱা কাউণ্টাৰত আহি যোগাযোগ কৰিলে আমাৰ নম্বৰ ল'ব পাৰিব বা ইয়াত আমাৰ টিকেট দেওয়া হ'ব কচুৱা কাউণ্টাৰত আমাৰ কচুৱা কাউণ্টাৰৰ পৰা টিকেট ল'লেও হ'ব ইয়াৰ পৰা যোগাযোগ কৰিলে হৈ যাব কচুৱাৰ পৰা এইফালে লুটুমাৰী চিংলাই হৈ গাড়ী এইফালে যাব